যে কিছুদিন আগত আমাৰ চৰকাৰে একেলগে 46,703 গৰাকী লোকক চাকৰি একেলগে খানাপাৰা ফিল্ডতে একেলগে নিযুক্তি পত্ৰ প্ৰদান কৰিছিল আৰু সেই নিযুক্তি পত্ৰত দিয়াৰ সময়ত থাৰ্ড গ্ৰেড আৰু ফ'ৰ্থ গ্ৰেডৰ আমাৰ কমিশ্যনৰ জৰিয়তে পৰীক্ষা পাতি কমিশ্যনৰ জৰিয়তে থাৰ্ড গ্ৰেড আৰু ফ'ৰ্থ গ্ৰেডৰ প্ৰায় 26,000 যুৱক যুৱতীক চাকৰি দিয়া হৈছিল আৰু সেই থাৰ্ড গ্ৰেড আৰু ফ'ৰ্থ গ্ৰেড কমিশ্যনত যিসকলে ইকুৱেল কাট অফ মাৰ্কছ পাইছিলে মানে কাট অফ মাৰ্ক ইকুৱেল আছিল কিন্তু তেওঁলোকৰ যেহেতু পোষ্ট নাছিলে সেইকাৰণে সিনিয়ৰিটি বেচিছত বাকিসকলে দিয়া হৈছিল সিনিয়ৰিটি কম কাৰণে তেওঁলোকে পোৱা নাছিলে সেই ইকুৱেল কাট অফ মাৰ্কছ পোৱা ফ'ৰ্থ গ্ৰেড 637 আৰু থাৰ্ড গ্ৰেডত 198 এই লোকসকলে যেহেতু ইকুৱেল মাৰ্কছ পাইছিলে আৰু এতিয়া জইনিঙৰ পিছত যেহেতু বহুত পোষ্ট কিছু পোষ্ট খালী ৰৈ গৈছিলে সেইকাৰণে এই ইকুৱেল কাট অফ মাৰ্কছ পোৱা লোকসকলে এতিয়া আজি কেবিনেটে এপ্ৰুভ কৰিছে তেওঁলোকে সেই চাকৰিটো মানে যেহেতু খালী পোষ্ট আছে গতিকে সেই পোষ্টত তেওঁলোকে চাকৰি পাব তাৰ মানেটো হ'ল যে সেই সময়ত তেওঁলোকে ইকুৱেল মাৰ্কছ পাইছিলে কাট অফ ইকুৱেল আছিলে কিন্তু ইকুৱেল থাকিলে নিয়মটো হ'ল যে সিনিয়ৰিটিৰ বেচিছত পাব তেওঁৰ সিনিয়ৰ যোন হয় ডেট অফ বাৰ্থত যোন সিনিয়ৰ হ'ব তেওঁলোকে সেই হিচাপত গৈছিলে কিন্তু যেহেতু বহুতে কিছু সংখ্যকে জইন নকৰিলে আৰু ইকুৱেল কাট অফ মাৰ্কছ থাকিলে এইখন কোনো ৱেটিং লিষ্ট নহয় এইখন হ'ল সেম এক্সামৰ সেম ইকুৱেল মাৰ্কছ কাট অফ মাৰ্কছ হ'ব পাইছে মানে ইকুৱেল কাট অফ মাৰ্কছত তেওঁলোকে পাইছিলে কিন্তু ৰুলে যেহেতু কৈছিলে যে পোষ্ট নাথাকিলে তেওঁলোকে সিনিয়ৰিটি বেচিছত যাব এতিয়া যেহেতু পোষ্ট আছেই কাৰণ কিছুমানে দুটা পোষ্টত পাইছিলে কোনোবাই বেলেগত চাকৰিত কোনোবাই জইন নকৰিলে গতিকে পোষ্ট আমাৰ খালী আছে গতিকে ইকুৱেল কাট অফ মাৰ্কছ পোৱা থাৰ্ড গ্ৰেডৰ 198 গৰাকী আৰু ফ'ৰ্থ গ্ৰেডত 637 গৰাকী লোকে ইকুৱেল কাট অফ মাৰ্কছ পাইছিলে তেওঁলোকে এতিয়া সেই চাকৰিটো সেই ভেকেণ্ট পোষ্টত তেওঁলোকে চাকৰিটো পাব গতিকে সেই সিদ্ধান্তটো আজি কেবিনেটে লোৱা হৈছে কেবিনেটৰ এই সিদ্ধান্ত মৰ্মে সেইসকল লোকে সুন্দৰভাৱে এই চাকৰিত যোগদান কৰিব পাৰিব